সমাগত প্ৰজাতন্ত্ৰ দিৱস এই লৈ তৎপৰ কাৰ্বি আংলং জিলা প্ৰশাসন ডিফুস্থিত আৱৰ্ত ভৱনত অনুষ্ঠিত প্ৰশাসনিক পৰ্যায়ৰ বৈঠক HSDCৰ সংবাদমেল HSDCৰ মনোনীত প্ৰাৰ্থীক ভোটদানৰ বাবে ডিফু নগৰবাসীক আহ্বান HSDCৰ ডাক্তৰ মংৱে ৰংপি কংগ্ৰেছত যোগদানৰ বাবে দলটোৰ সম্পাদক লাইটন ইংলেঙৰ গভীৰ দুখ প্ৰকাশ সমাগত কাৰ্বি আংলং নগৰ সমিতিৰ নিৰ্বাচন হাৰাঘাটত ব্যাপক নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথম খবৰলৈ সমাগত প্ৰজাতন্ত্ৰ দিৱস সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলা প্ৰশাসনো তৎপৰ হৈ উঠিছে প্ৰজাতন্ত্ৰ দিৱস উদযাপন কাৰ্যসূচীক লৈ বৃহস্পতিবাৰে ডিফুস্থিত আৱৰ্ত ভৱনত জিলা উপায়ুক্ত অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত আগন্তুক 26 জানুৱাৰী প্ৰজাতন্ত্ৰ দিৱস উদযাপন উপলক্ষে শান্তি শৃংখলাকে ধৰি প্ৰয়োজনীয় দিশ সামৰি বৈঠক অনুষ্ঠিত কৰে সমগ্ৰ দেশজুৰি পালন কৰিবলগীয়া প্ৰজাতন্ত্ৰ দিৱস কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে আন বছৰৰ দৰে এইবাৰো কাৰ্বি আংলং জিলা প্ৰশাসন তৰফৰ পৰা তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে প্ৰজাতন্ত্ৰ দিৱস উদযাপনত যাতে কোনো কুটাঘাতমূলক ঘটনা নঘটে তাৰ বাবে আইন শৃংখলা তথা নিৰাপত্তা দিশকে ধৰি জিলাখনৰ জানমালৰ সুৰক্ষা যাতে ভালদৰে হোৱাৰ লগতে 26 জানুৱাৰীৰ উপলক্ষে আয়োজিত অনুষ্ঠান সুকলমে হয় তাৰ বাবে প্ৰয়োজনীয় দিশ সামৰি আলোচনা বিলোচনা কৰে উক্ত গুৰুত্বপূৰ্ণ বৈঠকত উল্লেখ্য এই বৈঠকত জিলা উপায়ুক্ত জিলা আৰক্ষী অধীক্ষককে ধৰি আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে বিশেষ প্ৰতিবেদক কাট নিউজ ৰাজনৈতিক ক্ষেত্ৰত কোন কেতিয়া শত্ৰু আৰু শত্ৰু কেতিয়া মিত্ৰ হৈ পৰে কোৱাটো টান বিয়াহিক দৃষ্টিত প্ৰায় সকলো সময়তে অহিনকুলৰ সম্বন্ধ জিলা কংগ্ৰেছ আৰু HSDCৰ মাজত ইফালে নগৰ কমিটিৰ নিৰ্বাচন আনফালে সমাগত লোকসভা নিৰ্বাচন ৰাজনীতি নেতাসকলৰ বাবে এনে অগ্নি পৰীক্ষাৰ সময়তে HSDCৰ সভাপতি ডাক্তৰ মংৱে ৰংপিয়ে নিজ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কাৰ্যই স্বাভাৱিকতে বহু বুদ্ধিজীৱী মহলক আশ্চৰ্যম্বিত কৰি তুলিছে বৃহস্পতিবাৰে লামডিং ৰোড স্থিত KSৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা সংবাদমেলৰ জৰিয়তে HSDCৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান দলটোৰ নেতা লাইটন ইংলেঙৰ কাৰ্বি আংলং জিলা পৰিষদত কংগ্ৰেছৰ 15 বছৰীয়া শাসনকালত নগৰ কমিটিৰ অধীনত নগৰ উন্নয়ন চকুত পৰাকৈ বিশেষ একো কতো নহল পৰিষদত বৰ্তমান বিজেপি শাসনকালতো সেই একেই গতি সেয়েহে লামডিং ৰোড স্থিত KSৰ কাৰ্যালয়ত আজি অনুষ্ঠিত কৰা সংবাদমেল যোগে সকলো নগৰবাসীক কলগছৰ ছবিত ভোটদান কৰি HSDCৰ মনোনীত প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় সংগঠনটোৰ সম্পাদক লাইটন ইংলেঙে সংবাদমেলত HSDCৰ সভাপতি ডাক্তৰ মংৱে ৰংপিয়ে HSDC ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা সন্দৰ্ভত দুখ প্ৰকাশ কৰি লাইটন ইংলেঙে ব্যক্ত কৰে যে HSDCৰ পৰা এতিয়ালৈকে কোনেও নিজৰ দল ত্যাগ কৰি আন দলত যোগদান কৰা নজিৰ হোৱা নাই ইপিনে ডাক্তৰ মংৱে ৰংপিৰ কংগ্ৰেছত যোগদান HSDCৰ বাবে মুখ্য আঘাত পৰাৰ পৰিপ্ৰেক্ষিততো ইংলেঙে অনাগত দিনবোৰতো জিলাবাসীৰ কাংক্ষিত স্বায়ত্তশাসিত ৰাজ্য দাবী ৰূপায়ণৰ বাবে গণতান্ত্ৰিক সংগ্ৰাম কৰি যাব বুলি মতামত প্ৰকাশ কৰে ইংলেঙে ডক্টৰ মংৱে ৰংপি এজন ব্যক্তিগত হিচাপে কংগ্ৰেছ যোগদান কৰিছে নিশ্চয় হয় কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ ডক্টৰ মংৱে ৰংপি যেতিয়া কংগ্ৰেছ লোকে যোগদান কৰিছে তেতিয়ালৈকে কিন্তু ডক্টৰ মংৱে ৰংপি সভাপতি হৈ থকা নাই তেখেতে প্ৰাক্তন সভাপতি হিচাপে আছে এক্স প্ৰেচিডেণ্ট হিচাপে আছে গতিকে তেনেকৈ কংগ্ৰেছৰ যোগদান কৰাৰ বা অন্য দলত যোগদান কৰা কেৱল HSDC দলৰ নহয় এইটো যোৱা কাউন্সিল ইলেকশ্যনৰ আগত যেতিয়া বিজেপি ইয়াত কোনো PM MSC কোনো এজনে নাই কিন্তু কংগ্ৰেছৰ CMৰ পৰা আৰম্ভ কৰি গোটেই তুলিৰাম ৰংহাঙৰ পৰা আৰম্ভ কৰি তাৰ গোটেই EM CM বিলাকে গুচি গ'ল কিন্তু তাত নিচিনা পাৰ্টি
আৰু তেনেধৰণে বিজেপি পাৰ্টিটো বহুত জাগাতে এতিয়া বিজেপি পাৰ্টিটোতো বহুত জাগাতে হেৰি মানুহ বেলেগ বেলেগ পাৰ্টিত যোগদান কৰিছে তেনেকৈ থাকিব পাৰে কিন্তু আমি দুখ কৰিছোঁ ডক্টৰ মংগৈ যাব নালাগিছিল ডক্টৰ মংগৈ এতিয়াও আমাৰ বিশ্বাস আছে ডক্টৰ মংগৈ ৰংপিত আকৌ যদি ইয়াৰ আন্দোলন শক্তিশালী হ'লে আমাৰ তাত আকৌ ঘূৰি আহিব বুলি আমাৰ এতিয়াও বিশ্বাস আছে আৰু এটা কথা ক'ব বিচাৰিছোঁ বিজেপিৰ ওপৰত যি টাউন কমিটি নিৰ্বাচনত এনে মুহূৰ্তত যে নিৰ্বাচন পাতিছে তৎক্ষণাৎ কিয় পাতিব আৰু দ্বিতীয় কথাটো হৈছে এই বৰ্তমান পৰিস্থিতি এটা হৈছে মানুহবিলাকৰ ৰংকেয়াৰ কাৰ্বি সমাজৰ এটা ৰংকেয়াৰ অহা জানুৱাৰী 5 তাৰিখ পৰিব আনফালে খ্ৰীষ্টমাছৰ সময়ত তেওঁলোকে ডিক্লেয়াৰ কৰিছে আনফালে এফালে ল'ৰা ছোৱালীবিলাকৰ এক্সাম তেনে মুহূৰ্তত বিজেপি তৎক্ষণাৎ যিটো নিৰ্বাচনৰ পাতিছে তাত আমি বহুত দুখ লাগিছোঁ আৰু এইটোত হ'ব নালাগিছিল বিজেপি পাৰ্টিয়ে গতিকে দেখিছে ৰাইজৰ পক্ষত নহয় বিজেপি আৰু ৰাইজৰ পক্ষত কোনোদিন বিজেপিয়ে কাম কৰা নাই ইয়াৰ বিৰুদ্ধে এইকাৰণে আমি মাত মাতিছোঁ যে HSDC দলৰ এইবাৰ বিপুল ভোটত আপোনালোকে বা ৰাইজে আমাক বিপুল ভোটত জয়যুক্ত কৰিব বুলি আমি বিশ্বাস কৰোঁ নতুন সভাপতি দিছে আপোনালোকে হয় নতুন সভাপতি হিচাপে চালোৱাৰ আজি নতুন বুলি নহয় এইটো নৱেম্বৰ মাহত পৰাই তাৰ প্ৰেচিডেণ্ট হয় অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ 8 জানুৱাৰীত অনুষ্ঠিত হ'ব কাৰ্বি আংলং জিলাৰ নগৰ সমিতিসমূহৰ নিৰ্বাচন নগৰ সমিতিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ দখলৰ পিছত বিজেপিৰ বাবে নগৰ সমিতিৰ এই নিৰ্বাচন জয়ী হোৱাটো বিশেষ তাৎপৰ্য বহন কৰিছে বুধবাৰে হাওৰাঘাট নগৰ মণ্ডলৰ কাৰ্যালয় চৌহদত বুধবাৰে বিজেপিৰ এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰী সুমৰংহাং বিধায়ক জয়ৰাম ইংলেং জিলা বিজেপিৰ সভাপতি তথা কাৰ্যবাহী সদস্য ৰতন তেৰণৰ লগতে পৰিষদৰ কাৰ্যবাহী সদস্য খন সিং ৰংপি আৰু অমৰ সিং টিছো উপস্থিত থাকি হাওৰাঘাট নগৰ সমিতিৰ 5টা ৱাৰ্ডৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় হাওড়াঘাট টাউন মহিলা মৰ্চাৰ সভাপতি বিষ্ণু তেৰাং তেখেতক এখন হাওড়াঘাট ব্লক মণ্ডলৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি আৰু নগৰ উন্নয়নৰ স্বাৰ্থত বিজেপিৰ হাত শক্তিশালী কৰিবলৈ আহ্বান তুলিৰাম ৰংহাঙৰ নহয় এতিয়া যিটো ৰাইজে আশীৰ্বাদ দিছে ৰাইজে যিটো আমাক যিটো মৰম কৰিছে কাৰ্বি আংলঙত অহা 8 তাৰিখ যিটো নগৰ কমিটি ইলেকশ্যনৰ নিৰ্বাচন হ'ব আমি কাৰ্বি আংলঙত 7খন নগৰ কমিটিও ভাৰতীয় জনতা প্ৰাৰ্থীত গোটেইখিনি জিকিব কাৰণ আপোনালোকে জানে যিবিলাকৰ বিৰোধী দলৰ 5টা ৱাৰ্ডটো প্ৰাৰ্থীও দিয়া নাই আজিলৈকে প্ৰাৰ্থী দিবলৈ তেওঁলোকৰ বিচাৰি পোৱা নাই গতিকে যিটো নেকি দল অপজিশ্যন দলে প্ৰাৰ্থী দিবলৈ তেওঁলোকৰ বিচাৰি পোৱা নাই 5টা ৱাৰ্ড আনকণ্টেষ্ট হৈ গ'ল গতিকে বাকীবিলাকৰ SDC দিবলৈ ঠাই নাই কংগ্ৰেছ দিবলৈ জেগা নাই এনে ধৰণৰ কাৰ্বি আংলঙত 64 ৱাৰ্ড কমিশনাৰ আছে 64টো SDC যিবিলাকত দিছে কংগ্ৰেছত দিয়া নাই কংগ্ৰেছ যিবিলাক দিছে SDC দিবলৈ প্ৰাৰ্থী বিচাৰি পোৱা নাই ইয়াৰে গম পাই নাই বুজা পৰাটো মই নাজানো কিন্তু যিটো দেখি যিটো কাৰ্বি আংলঙৰ এটা বছৰৰ ভাৰতীয় জনতা পাৰ্টিত আমাৰ টিম কাৰ্বি আংলং মোৰ নেতৃত্বত যিটো পৰিৱৰ্তন হৈছে উন্নয়নমূলকৰ যিটো পৰিৱৰ্তন দেখা পাইছে সেইটো কাৰণে ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আজিও আমাৰ দক্ষিণকা নগৰ কমিটি বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰিছে ইয়াৰে গম পায় যে আমাৰ আগন্তুক নগৰ কমিটি ইলেকশ্যনতো 100% জিকাটো কনফাৰ্ম হাওৰাঘাটৰ পৰা গৌতম চন্দা ৰিপৰ্ট কাট নিউজ টাউন কমিটি ইলেকশ্যন ভোট দিবলৈ যোৱা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ বিৰুদ্ধে ডাঙৰ খাই উঠিছে কাৰ্বি ৰঙাচাৰ আমে স্থানীয় দৈনিক বাতৰি কাকত এখনত কাৰ্যবাহী সদস্যগৰাকীয়ে কাৰ্বি ৰঙাচাৰ আমেক এন্টি সোশিয়েল এলিমেন্ট অৰ্থাৎ সমাজ বিৰোধী উপাদান বুলি অভিহিত কৰিছিল তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে ৰঙাচাৰ আমেৰ
এক সংবাদমেলযোগে কাৰ্যবাহী সদস্যগৰাকীৰ মন্তব্যৰ প্ৰতি তীব্ৰ গৰিহণা দিয়াৰ লগতে শীঘ্ৰে আমিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিবলৈ কোৱা হৈছে কাৰ্যবাহী সদস্যগৰাকীক অন্যথা টিছৰ বিৰুদ্ধে উচিত কাৰ্যব্যৱস্থা গ্ৰহণৰ হকিয়নি দিছে আমিৰ বিষয়ববীয়াই বুলে কথাতে কটা যায় কথাতে বতা পায় হয় নকবলগীয়া কথা কৈ ৰুখত পৰিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ইএম তথা কাৰ্যবাহী সদস্য অমৰ সিং টিছো প্ৰত্যেক কাৰ্বিয়ে ভালদৰে জানে কাৰ্বি সমাজত ৰং আচাৰ আমি অৰ্থাৎ গাঁৱৰ গাঁওবুঢ়াৰ স্থান কিমান গুৰুত্বপূৰ্ণ সমগ্ৰ কাৰ্বি আংলঙত বিভিন্ন অঞ্চলত অৱস্থিত গাঁওসমূহৰ গাঁওবুঢ়াসকলক লৈ গঠিত ৰং আচাৰ আমি বুধবাৰে অনুষ্ঠিত কাৰ্বি ৰং আচাৰ আমিৰ বিষয়ববীয়াসকলে উপস্থিত সাংবাদিকসকলৰ আগত সদৰি কৰে যে কাৰ্বি সমাজৰ ভাষা সংস্কৃতিকে ধৰি পৰম্পৰাগত ৰীতি নীতি সাজ পোছাক আদি সংৰক্ষণ আৰু জনপ্ৰিয়তা কৰা আদি কাৰ্যত অপৰিসীম অৱদান আছে কাৰ্বি ৰং আচাৰ আমিৰ এনে পৰিপ্ৰেক্ষিতত কাৰ্যবাহী সদস্যগৰাকীৰ এনে মন্তব্যই সমগ্ৰ কাৰ্বি ৰং আচাৰসকলক তথা ৰং আচাৰ আমিক অপমান কৰিছে সেয়ে অতি শীঘ্ৰেই অমৰ সিং টিছই কাৰ্বি ৰং আচাৰ আমিৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব ইয়াৰ অন্যথা আমিয়ে নিজাববীয়াকৈ কাৰ্যবাহী সদস্যগৰাকীৰ বিৰুদ্ধে উচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ হকিয়নি দিছে সংবাদমেলৰ জৰিয়তে নিমন্ত্ৰণ কৰা কাৰণ হৈছে এইটোৱেই যোৱা 21/12/2018 চনত তাৰিখত হিলছ টাইমৰ বাতৰি কাকতত পঢ়িব পাইছিলোঁ সিংহাসনৰ কনষ্টিটুৱেঞ্চিৰ MSc অমৰ সিং টিছুৱে যোৱা 20/12/18 তাৰিখত চৰকাৰী গাঁওবুঢ়া বছৰেকীয়া অধিৱেশনত তেখেতে কৈছে যে কাৰ্বি ৰং আচাৰ আমি কোনো ৰাইজৰ সামাজিক সংগঠন নহয় বুলি যিটো বক্তব্য কৰিছে সেইটোৰ ওপৰত আমি কাৰ্বি ৰং আচাৰ আমি তৰফৰ পৰা আমি কাৰ্বি ৰং আচাৰ আমি তৰফৰ পৰা আমি গৰিহণা দিছোঁ তেখেতে আমি কিন্তু কাৰ্বি ৰং আচাৰ আমি কিহৰ কাৰণে সংগঠনটো গঠন কৰিছোঁ সেই ওপৰত তেখেতে নাজানে আমি কাৰ্বি ৰং আচাৰ আমি গঠন কৰিছোঁ এইটোৱে কাৰ্বি আমাৰ জনগোষ্ঠীৰ ভাষা সংস্কৃতিত হেৰাই যাব ধৰিছে সেইটোৰ ওপৰত ভিত্তি ৰাখি সেইটোৰ ওপৰত চকু দি আমি কাৰ্বি ৰং আচাৰ আমি গঠন কৰিছোঁ কিন্তু তেখেতে আমাক যিখিনি বক্তব্য ৰাখিলে আমাৰ ওপৰত যি চৰম বক্তব্য ৰাখিলে সেইটোৰ ওপৰত আমি গধুৰ গৰিহণা দিছোঁ গতিকে তেখেতে আমাৰ কাৰ্বি ৰং আচাৰ আমি 7 দিনৰ ভিতৰত ক্ষমা বিচাৰিব লাগিব যদি তেখেতে যে 7 দিনৰ ভিতৰত যদি তেখেতে আমাক ক্ষমা নিবিচাৰে তেতিয়াহ'লে আমি কাৰ্বি ৰং আচাৰ তৰফৰ পৰা আমি যিকোনো এটা পদক্ষেপ ল'বলৈ বাধ্য হ'ব গতিকে তেখেতে যদি আমি যিকোনো এটা পদক্ষেপ লওঁতে যদি কিবা এটা কাৰণত কিবা এটা হয় তেতিয়াহ'লে তেখেতে নিজে দায়িত্ব বহন কৰিব লাগিব সেইখিনিৰ কাৰণে আপোনালোকক আজি আমন্ত্ৰণ কৰিছোঁ সেইটোৰ ওপৰত মংগল ইংখে ৰিপৰ্ট কাট নিউজ তেওঁ আজি কাৰ্বি লামেট আমে কৈছে তেতিয়াহ'লে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 AM to 1 PM. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে সমগ্ৰ কাৰ্বি আংলঙতে টাউন কমিটি নিৰ্বাচনক লৈ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে নগৰ সমিতি এলেকায় এলেকায় চলিছে হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ বুধবাৰে কাৰ্বি আংলং জিলাৰ উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে বিজেপিৰ বুথ কমিটিৰ কাৰ্যালয় উদ্বোধন কৰাৰ লগতে চলাই নগৰ সমিতিৰ নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ কাৰ্য দুই পাহাৰীয়া জিলা পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ 9খন নগৰ সমিতিৰ বাবে নিৰ্বাচন হ'ব অহা 8 জানুৱাৰীত 9খন নগৰ সমিতিৰ আটাইকেইটা আসনত বিজেপি প্ৰাৰ্থীক জয় কৰাবলৈ চলিছে হাই প্ৰফাইল নিৰ্বাচনী প্ৰচাৰ বুকাজনতো বুধবাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে লগত দলৰ বিশিষ্ট নেতা তথা কৰ্মীসকলক লৈ আৰম্ভ কৰে বুকাজান নগৰ সমিতি 7টা আসনৰ বাবে ব্যাপক নিৰ্বাচনী প্ৰচাৰ বুকাজান নগৰ সমিতিৰ 7টা আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়োৱা লোকসকল ক্ৰমে শিল্পীশিখা চিৰিং দুৱাৰী মিনু দাস বাবুল দাস বিনোদ কুমাৰ শাহ ৰাজীৱ বৰ্ধন আৰু সুন্দৰ ইংটি বিশেষ প্ৰতিবেদক কাট নিউজ বিদ্যুৎ পৰিবাহী তার আছে যোগান নাই 3 বছৰ ধৰি বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ আছে এখন গাঁও বিদ্যুতৰ তার আৰু বিদ্যুতৰ খুঁটাবোৰ চাই হুমনিয়া কৰহাৰ বাহিৰে গাঁওবাসীৰ সন্মুখত একো পথ নাই সন্ধিয়া নামি আহিব খুজিলে এখন গাঁৱত চলে অন্ধাৰৰ ৰাজত্ব চাহক এই প্ৰতিবেদন বিদ্যুৎ যোগানৰ পৰা চূড়ান্তভাৱে বঞ্চিত এইখন চেনবে গাঁও 22 নং সৰুপথাৰ পৰিষদীয় সমষ্টি অন্তৰ্গত বালিপথাৰৰ এলেকাত অৱস্থিত এইখন গাঁও গাঁওখনৰ ঘনবসতি অৱস্থিতি চাই চৰকাৰে বিদ্যুৎ সা-সুবিধা দিয়াৰ ব্যৱস্থা কৰিছিল কংগ্ৰেছৰ শাসন কালছোৱাত কিন্তু কংগ্ৰেছৰ 15 বছৰীয়া শাসন কালতো বিদ্যুৎ যোগান দিয়াৰ নামত কেৱল বিদ্যুতৰ জগাটোহে দিলে এই বৃহৎ এলেকাকে ধৰি গাঁওখনত বিদ্যুতৰ খুঁটা আৰু খুঁটাৰ সৈতে তাৰৰ সংযোগ কৰা আছে কিন্তু দিয়া নাই বিদ্যুৎ যোগান বিজেপি বিধায়ক ডক্টৰ নুমল মুমিত স্থানীয় জনপ্ৰতিনিধি জগত সিং ইংটি থাকোঁতেও এইখন গাঁৱৰ ৰাইজে আজিৰ জীৱন যাত্ৰা অতিকৈ প্ৰয়োজনীয় বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ আছে বিগত 3 বছৰ ধৰি সন্ধিয়া হৈ অহাৰ লগে লগে এই বৃহৎ এলেকাকে ধৰি চেনবে গাঁৱত চলে আন্ধাৰৰ ৰাজত্ব যোৱাটো পৰিষদৰ নিৰ্বাচনত আমূল পৰিৱৰ্তনৰ হাজাৰ হাজাৰ প্ৰতিশ্ৰুতি কাৰ্বি পৰিষদৰ শাসনৰ বাগজৰি হাতত তুলি লোৱাৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত দিছে কেৱল প্ৰতাৰণা এই অভিযোগ বৃহত্তৰ এলেকাৰ ৰাইজৰ লগতে ষ্টুডেণ্ট এণ্ড ইউথ ফৰ জাষ্টিছ বুকাজান জিলা কমিটিৰ সভাপতি লাংবাবন ৰংহাঙৰ বুকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ এগৰাকী সৰবৰাহী আৰু মৰমীয়াল মাতৃ নাম কাচাইটি মুংপি অঞ্চলটোৰ বহুতৰে বাবে মাতৃ স্বৰূপ কাচাইটি মুংপি আৰু নাই 85 বছৰ বয়স্কা মহিলাগৰাকীয়ে নিজা খেৰণী বাসভৱনত নিশা প্ৰায় 2:30 বজাত ইহলীলা সম্বৰণ কৰে তেখেতৰ এই মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে পশ্চিম কাৰ্বি আংলঙৰ সমগ্ৰ খেৰণী অঞ্চলত বিয়পি পৰিছে হুকৰ ছাঁ অঞ্চলটোৰ বহুতৰে মৰমৰ মাতৃগৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে মৰ্মাহত খেৰণী সাংবাদিক সন্থা স্থানীয় প্ৰতিগৰাকী সাংবাদিকে নিজৰ পুত্ৰৰ দৃষ্টিৰে মৰম চেনেহ আদৰ কৰি অহা বাবে সকলোৰে আদৰৰ মাতৃ হৈ পৰা মাতৃগৰাকী 2 জানুৱাৰী নিশা প্ৰায় 2:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে মাতৃগৰাকী কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে খেৰণী চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল পৰৱৰ্তী সময়ত শাৰীৰিক অৱনতি ঘটাত তেখেতক ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয় ডিফু চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি শাৰীৰিক সুস্থতা লাভ কৰিছিল প্ৰথম অৱস্থাত কিন্তু ইয়াৰ পৰৱৰ্তী সময়ত হঠাতে পূৰ্বতকৈ শাৰীৰিক অৱনতি ঘটিবলৈ ধৰিছিল আৰু এনে অৱস্থাতে ৰোগীয়ে নিজৰ বাসগৃহলৈ যাবলৈ একান্ত ইচ্ছা প্ৰকাশ কৰাত খেৰণী স্থিত ঘৰলৈ ঘূৰাই লৈ যোৱা হয় নিজ গৃহত ঘণ্টা চেৰেক পাৰ কৰাৰ পিছত নিশা মৃত্যুক আঁকোৱালি লয় স্থানীয় বহুতৰে শ্ৰদ্ধাৰ মাতৃগৰাকী
তেখেতৰ মৃত্যুৰ বাতৰি অঞ্চলটোত নিমিষতে ৰাষ্ট্ৰ হৈ পৰা লগে লগে আত্মীয় স্থানীয় সাংবাদিক মহলকে ধৰি চুবুৰীয়া ৰাইজ আদি তেখেতৰ গুণমুগ্ধসকল তেখেতৰ ঘৰৰ চোতালত ভৰি পৰে আৰু মাতৃগৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰে। আনহাতে খেৰণী সাংবাদিক সন্থাই প্ৰয়াত মাতৃগৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত মাতৃগৰাকীয়ে একমাত্ৰ পুত্ৰ বীৰেন ইংহি, 3গৰাকী জীয়ৰী, বোৱাৰী তথা নাতিনীক ইহ সংসাৰত এৰি থৈ গৈছে। খেৰণীৰ পৰা কনক দেউৰী, খেৰণী। ইয়াৰ লগে লগে মই সঞ্চিতাই অসমীয়া প্ৰাইম টাইমৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।